নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ। আজি অকণমান ফুৰিবলৈ যাম। বহুত দূৰ নহয় বাৰু, ওচৰতে। তো আপোনালোকক ক'লে যাওঁ, কি কৰোঁ দেখাই থাকিম বাৰু। কিবা এটা ঠিক আছে, আমাৰ লগত আমাৰ ল'ৰা আহিছোঁ যাব আৰু সহায় কৰি দিয়া। বলক আৰম্ভ কৰোঁ। আমাৰ ৰাস্তাটো অলপ বেয়া হৈ আছিলে বাৰু, এতিয়া ভাল কৰিলে। এই বিটকেইটা দিয়াৰ কাৰণে বেছি ভাল লাগিছে বাৰু। বলক, এইখন আমাৰ LP স্কুল, আমি পঢ়া। বৰষুণ পৰাৰ কাৰণে আমাৰ এজন পেচেঞ্জাৰ কমি গ'ল, আয়ুষ। আমি দুজনে আহিলোঁ। এতিয়া আমি য'লৈ আহিম বুলি ভাবিছোঁ পামহি এতিয়া, আৰু বেছি দূৰ নাই, এইখিনিতে আছে। আৰু এই যিটো ৰাস্তা, এই ৰাস্তাটোৰ লগত আমাৰ পুৰণি বহুত স্মৃতি জড়িত হৈ আছে। আৰু এইটো ৰাস্তাটো এতিয়া গিটি দিয়া হ'ল, ইটা পৰা হ'ল। আগতে সৰু আছিলে, কি আছিল? কেঁচা আছিলে। আগতে সৰু আছিলে, কেঁচা আছিলে আৰু বগৰী এজোপা আছিলে। ধুনীয়া কিনকিনীয়া বৰষুণ পৰি আছে, ভাল লাগিছে আহি। আৰু ৰাস্তাটো এইখিনিতে এটা পদুম পুখুৰী আছে। এয়া বিষ্ণু মন্দিৰৰ মূল গেট। এইফালেদি আমি এখোজ এখোজকৈ আগবাঢ়ি আছোঁ। আমি এতিয়া আহি 1 নং কাকি, 5 নং গাঁও, তেলিয়াটি, ডেকাপাহাৰ, শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰত আছোঁ। হোজাই ডিষ্ট্ৰিক্টৰ কাকি অঞ্চলৰ এইটো জন্মলগ্নৰ মন্দিৰ বুলি ক'ব পাৰি। আৰু ইয়ালৈ আহিবলৈ হ'লে ভালুকমাৰী, যিটো হোজাই ডিষ্ট্ৰিক্টৰ ভালুকমাৰী যিটো 4-ৱে, তাৰ পৰা ভালুকমাৰীৰ পৰা 1 নং কাকিলৈ আহিব লাগিব। আৰু 1 নং কাকিৰ পৰা 1 কিলোমিটাৰ দূৰত এই দুইভাগ মন্দিৰ অৱস্থিত। সুন্দৰ পৰিৱেশৰ মাজত মন্দিৰ দুটা আছে। আপোনালোকে ইয়ালৈ চাবলৈ আহিব পাৰে মন্দিৰ দুটা। কোৱা। সকলো আহিব পাৰে, পুৰণা মন্দিৰ। ইয়ালৈ আমাৰ কাকি মানুহখিনি আহেই। অইন নতুন নতুন যিবিলাক মন্দিৰ হৈছে তাত গ'লেও ইয়ালৈ আহেই মানুহ বহুত হয়, চাবলগীয়া। আৰু পুৰণি কাকিৰ বোলে জন্মৰে বুলি ক'ব পাৰি। কাকিৰ যেতিয়া মানুহে মাটিবোৰ ভাঙি লৈছিলে তেতিয়া দিনৰে বুলি কয়। ব'লক আমি মন্দিৰটো চাওঁ। সেইভাগ ডেকাপাহাৰ ডেকাপাহাৰত থকা শিৱ মন্দিৰ ভাগ। এয়া মন্দিৰৰ ভিতৰ ভাগ। প্ৰধান দুৱাৰখন এতিয়া বন্ধ কৰি ৰখা হৈছে। বাকী পৰিৱেশখিনি চাওকচোন। এতিয়া আমি বিষ্ণু মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক দেখাম। এয়া বিষ্ণু মন্দিৰৰ ভিতৰ ভাগ, সুন্দৰ পৰিৱেশ। আমি মন্দিৰলৈ আহি আমাৰ সৌভাগ্য হ'ল দুজন ব্যক্তিক ইয়াৰে লগ পোৱা। এগৰাকী ব্যক্তি, তেখেত প্ৰাক্তন শিক্ষক আৰু সমাজকৰ্মী হয়, আৰু এই বিষ্ণু মন্দিৰৰ তেখেত কমিটিৰ সম্পাদক হয়। তেখেত হ'ল মাননীয় বিপিন ডেকা ডাঙৰীয়া। তেখেতৰ লগতে দুআষাৰ কথা পাতোঁ। খুৰা, এই বিষ্ণু মন্দিৰ বা এই শিৱ মন্দিৰৰ লগত আপোনাৰ ল'ৰালিৰ কিবা স্মৃতি জড়িত হৈ আছে নেকি, জনাব নেকি? হয়, ল'ৰালি বুলি কওঁতে আমাৰ ঘৰ 1 নম্বৰ কাকি 6 নম্বৰ গাঁৱত। আৰু
তেতিয়া স্কুল বুলি কওঁতে প্ৰাথমিক বিদ্যালয় বুলি কওঁতে আমাৰ চাৰিআলিত আছিল আৰু ইয়াত আমাৰ এখন আছিল 5 নম্বৰ গাঁৱত এই তেলিয়াটি LP স্কুল আৰু তেলিয়াটি LP স্কুলৰ গাতে এয়া শিৱ মন্দিৰ 1958 চনত স্থাপিত হৈছিল আৰু এয়া শিৱ মন্দিৰ 1960 চনত স্থাপিত হৈছিল। ইয়াতে আমাৰ সেই ল'ৰালিকালটো খেলা ধূলাৰ মাজেৰে পাৰ হৈছিল আৰু তাৰপিছত আমাৰ এই শিৱ মন্দিৰ বুলি কওঁতে ইয়াত মানে মোৰ চনটো মনত নাই, এবাৰ 7 দিন 7 ৰাতি ইয়াত মানে মহানাম হৈছিল আৰু তাৰপিছতে আমি গম পোৱা মতে আমাৰ এই বিষ্ণু মন্দিৰ ভাগত প্ৰতি ৰাস উৎসৱ মহোৎসৱত মানে ৰাস পালন কৰা হয় আৰু তাত এই ৰাসত বিশেষকৈ আমাৰ 6 নম্বৰ গাঁৱৰ মহেন্দ্ৰ বৰা বুলি এজন স্বৰ্গীয় শিক্ষক, তেখেতক আমি সোঁৱৰিছোঁ আৰু তেখেতে বহুবাৰ ইয়াত শ্ৰীকৃষ্ণ ভাও কৰি ৰাইজক আপ্লুত কৰি এই বিষ্ণু মন্দিৰৰ সুনাম অৰ্জন কৰিছে। ইয়াৰ ৰাইজসকল মিলাপ্ৰীতিৰে বা সকলোৱে মিলিজুলি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠান উদযাপন কৰে। কেনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান? বিষ্ণু বুলি মন্দিৰ বুলি কওঁতে বা এই ডেকাপাহাৰ শিৱ মন্দিৰ বুলি কওঁতে এইটো 12 গাঁৱৰ ৰাইজৰ গোটেই সদৌ মানে কাকিৰে, গতিকে ইয়াত কোনো ভিন্নতা নাই, ভেদভাৱ নাই, গতিকে সকলো মিলিজুলি এই শিৱ মন্দিৰ ভাগৰ অনুষ্ঠানবিলাক বিষ্ণু মন্দিৰৰ অনুষ্ঠানবিলাক পালন কৰি আহিছে আৰু ৰাইজৰ ইয়াত সদ্ভাৱ সৎপ্ৰীতি মিলাপ্ৰীতি আছে। হয়, ধন্যবাদ। আৰু এই দুইটা মন্দিৰ ধুনীয়া এটা পৰিৱেশৰ মাজত গছ গছনি আৱৰা আৰু অকণ পাহাৰ সদৃশ নিচিনা অলপ আছে, দেখিবলৈ ভাল পৰিৱেশ এটাৰ মাজত আছে। এই অসমৰ বিভিন্ন জেগাৰ পৰ্যটকৰ কাৰণে এই আকৰ্ষণীয় কেন্দ্ৰবিন্দু বা হোজাই নতুনকৈ হোৱা হোজাই ডিষ্ট্ৰিক্ট আৰু কাকি অঞ্চলৰ এটা ভাল পৰ্যটনস্থলী হিচাপে ইয়াক গঢ়ি তোলাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে কৰিলে বাৰু এইটো আমাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব? আমি শুনি বৰ আনন্দিত হৈছোঁ। যোৱা BJP চৰকাৰৰ দিনত অসম দৰ্শনত ইয়াত প্ৰায় 80 কোটি টকাৰ এটা আঁচনি ধৰিছিল আৰু সেই আঁচনিৰ পৰিপ্ৰেক্ষিতত এই আমাৰ মন্দিৰ ভাগলৈকে আমাৰ 6 নম্বৰ গাঁৱৰ যিটো PW ৰাস্তা আছিল তাৰ পৰা ৰাস্তাটো কাম কৰিলে আৰু ইয়াত এটা জিৰণি চৰা দিলে, ৰাস্তা কামভাগ ইতিমধ্যে হ'ল আৰু শিৱ মন্দিৰ বুলি কওঁতে তাত এটা শিৱৰ প্ৰতিমূৰ্তি হিচাপে এটা গেট বা স্মৃতি তোৰণৰ প্ৰচেষ্টা চলি আছে আৰু তাৰ লগতে আমি ভাবিছিলোঁ যদি ইয়াত গোটেই আমাৰ বিষ্ণু মন্দিৰ ভাগৰ যিখিনি মাটি আছে, যিখিনি সা সম্পত্তি আছে, এইবিলাক যদি সুৰক্ষিত কৰা হয় আৰু ইয়াত যদি পৰ্যটনৰ স্থলী হিচাপে, পৰ্যটকৰ স্থান হিচাপে ইয়াত যিখিনি পৰ্যটন কেন্দ্ৰৰ মানে সামূহিক ব্যৱস্থা থাকিব লাগে সেইখিনি যদি চৰকাৰে হাত উজান দিয়ে তেতিয়াহ'লে নিশ্চয় ৰাইজৰ সুবিধা হ'ব আৰু অন্যান্য ঠাইৰ পৰা পৰ্যটক অহাৰ এটা ভাল সৌভাগ্য ঘটিব। হয়, আমাৰ এই চেনেলৰ যোগেদিও আমি চৰকাৰী পক্ষই যদি কেনেবাকৈ দেখে এই বিষয়টোৰ ওপৰত অকণমান দৃষ্টিগোচৰ কৰিব বুলি আশা থাকিলে। আমাৰ লগত ইয়াৰে এই গাঁৱৰে এজন সমাজকৰ্মী মাননীয় বুধেশ্বৰ বৰা ডাঙৰীয়া আছে আৰু এই মন্দিৰটোৰ বিষয়ে আপোনাৰো তেনেকুৱা কিবা স্মৃতি আছে নেকি জনাব? মন্দিৰটোৰ বিষয়টো মানে এতিয়া বৰ্তমান মই এই চিত্ৰণ হিচাপে ইয়াত পূজাৰী হৈ আছোঁ আৰু ইয়াত ৰাস উৎসৱটো ফাকুৱা উৎসৱ আৰু লগতে ভাগৱত পাঠ বিভিন্ন উৎসৱ ইয়াত হয়। কাকি প্ৰায় আজি 80-90 বছৰ হ'ল নেকি কাকি জংঘল ভাঙি ৰাইজ ইয়াত সোমোৱা। ইয়াত কমেও এতিয়া 50 বছৰ বেছি হ'লেও কম নহয় আমাৰ এই শিৱ আৰু বিষ্ণু মন্দিৰ ৰাইজে ইয়াত মন্দিৰ হিচাপে সকলোৱে মিলিজুলি থাকিব পৰাকৈ এটা অনুষ্ঠান সাজিছে। লগতে আমাৰ ইয়াত জাতি ভেদ তেনেকুৱা ধৰ্ম কোনো হেৰি নাই, সকলো মানুহে মিলি পেলাই আমাৰ এতিয়া উৎসৱবিলাক কৰে। মই লগতে আজি 10 বছৰমান একেৰাহে ধৰি মই ৰাস কৰি শিকাই ইয়াত আছোঁ, ৰাস কৰি আছোঁ মই। আমাৰ 2 নম্বৰ গোপাল বৰা তেখেতে আমাক শিকাই পেলাই আমাক দায়িত্বখিনি দিলে। আমাৰ আগৰ ৰাস আমি তেনেকৈ নহ'লে আমি পাতি আহিছোঁ আৰু এইবাৰ যিটো নেকি দেশৰ সমস্যা কৰোণাক লৈ আমি ইয়াত উলহ-মালহতে ভাগৱত পাতোঁ, আনটোৱাকৈ আহি ইয়াত খিচিৰি লাগে, ৰাইজ গোটেই বগা হৈ থাকে। কিন্তু এইবাৰ সমস্যাটোৰ কাৰণে ৰাইজে আমি এই উৎসৱবিলাক পাতিব নোৱাৰিলোঁ। লগতে ৰাসখনো থুলমূলকৈহে আমি পাতি থলোঁ আৰু বিভিন্ন উৎসৱ আমাৰ ইয়াত হৈ থাকে। আকৌ আমাৰ শিৱ মন্দিৰতো শিৱৰাত্ৰি হয় আৰু তাতো ভাগৱত পাঠ কৰে যথেষ্ট ৰাইজ। সোমবাৰেতো আৰু শৰাই 2খন হ'লেও 4খন হ'লেও 10খন হ'লেও আহিয়ে থাকে শিৱ মন্দিৰলৈ। এতিয়া অহা সোমবাৰেও আকৌ আহিবই।
গতিকে এনেধৰণে এই অনুষ্ঠানটো আৰু এই জেগাটো তেনেকৈ চলি আছে। ধন্যবাদ দুইজনকে আমাৰ চেনেলত এইখিনি সময় দিয়াৰ বাবে, বহুমূলীয়া সময় দিয়াৰ বাবে। আৰু এই কৰোণা মহামাৰীৰ সময়খিনি পাৰ হওক, তেতিয়া হয়তো ইয়ালৈ পৰ্যটকসকল বা তেনেকুৱা ধৰণৰ দৰ্শনাৰ্থী আহিব বুলি আশা থাকিলে। আৰু আপোনাক দুইজনকে ধন্যবাদ। এইজোপা মন্দিৰৰ শিলিখা গছ, আৰু এই শিৱ মন্দিৰ, ইয়াতে শিৱ বাবাৰ এটা ডাঙৰ মূৰ্তি বনাই থকা হৈ আছে। আৰু মূৰ্তিটো হৈ উঠিলে দেখিবলৈ আৰু ধুনীয়া লগা হ'ব। কাকি অঞ্চলৰ প্ৰায়ভাগ ৰাইজে ইয়াত জীৱনত এবাৰ নহয় এবাৰ হ'লেও ইয়াত মন্দিৰ দুভাগ দৰ্শন কৰিবলৈ আহিছে। আৰু যিসকলে অহা নাই বা দূৰৰ দৰ্শনাৰ্থী, তেওঁলোকেও কৰোণা মহামাৰী পাৰ হৈ যাওক, তাৰপিছত এবাৰ এই সুন্দৰ পৰিৱেশটোৰ মাজত এবাৰ আহিব। মনটো প্ৰফুল্ল লাগিব, শান্তি লাগিব। চাওক, আৰু ইয়াতে ওচৰতে এভাগ আই থান এখনো, এইখিনি জেগাত আই থান এখনো নতুনকৈ হৈ আছে। ঠিক আছে বাৰু, আজি আমি মন্দিৰলৈ আহিলোঁ, ভিডিঅ'টো কৰি পেলাই ঘৰত সামৰিলোঁ। ঠিক আছে। যদি আমাৰ মাহঁতৰ চেনেলটো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।